গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা সকলোলৈকে নমস্কাৰ জনালোঁ। মই আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটি ভ্লগ লৈ। আজি আমাৰ ইয়াতে বৰষুণ বতৰ। চাওকচোন বাৰু, মই বৰষুণ বতৰৰ বাবে এনেই অলপ ভিডিঅ' কৰিলোঁ, আপোনালোকে চাব ভিডিঅ'টো। মোৰ ফ্ৰণ্টৰ জেগাখিনিতে মই ভিডিঅ' কৰিলোঁ, কাৰণ আমাৰ বেলকনিত যিহেতু একো দিয়া নাই, সেইবাবে আৰু বেলকনিৰ পৰা চাৰিওফালে দেখা পাই যায় আৰু বৰষুণৰ পানীটো গম পাই যায়। চাওক, মই এনেই সৰুকৈ এখনে বাগান কৰিছিলোঁ, এই বাগানখনত দিছোঁ। এই ইয়াতে চব্জিবোৰ নহয়, কাৰণ মৰি মৰি যায়, তেও মই লগাই থাকোঁ বাৰু মাজে মাজে এনেকৈ আৰু এনেই লগাই ভাল লাগে। এই শাকখিনি হৈছে বাৰু, শাকখিনি মই খাই আছোঁ, কিন্তু বাকীবোৰ হয় মৰে। মোৰ আগতে বহুখিনি চব্জি হৈছিল, কিন্তু গোটেইখিনি মৰি গ'ল। ডাঙৰ হ'বই নাপায়, চবখিনি হয় ঠিকে, ডাঙৰ হ'বই নাপায়, মৰি যায়। আপোনালোকে ভিডিঅ'টো মই শেষলৈকে চাওকচোন বাৰু, মই আজি কেনেদৰে কি কৰিলোঁ দিনটো। ইয়াতে অম্বুবাচীত যিখিনি দেৱী মন্দিৰ সেইখিনিহে বন্ধ থাকে, বাকী মন্দিৰখিনি ইয়াতে খোলা থাকে। মই আগতে জনা নাছিলোঁ। তাৰপিছত ইয়াতে মই দেখিলোঁ যে ইয়াতে সিহঁতে মন্দিৰত পূজা কৰিছে। আমাৰ তলতো শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত পূজা কৰিছে। তাৰপিছত আৰু আমাৰ শিৱ মন্দিৰটো যে আছে কাষতে, শিৱ মন্দিৰটোৰ দৰ্জা খুলিছে, পূজা কৰিছে। তাৰপিছত মই ইয়াতে সুধিলোঁ যে কি অম্বুবাচীত মন্দিৰবিলাক বন্ধ থাকে নেকি? তেতিয়া এওঁলোকে ক'লে যে অম্বুবাচীত যিখিনি দেৱী মন্দিৰ, দেৱী মা মন্দিৰ সেইখিনিহে বন্ধ থাকে, আৰু বাকী যিখিনি ধৰা হ'ল শিৱ বাবা বা কৃষ্ণ এইবিলাক মন্দিৰ সকলোখিনি খোলা থাকে। চাওকচোন, শিৱ মন্দিৰৰ দৰ্জা খোলাই আছে। শিৱ মন্দিৰত ইয়াতে পূজা কৰে, আৰু যিখিনিত ধৰা হ'ল জগন্নাথৰ ৰথযাত্ৰা উপলক্ষে যিখিনিত লৈ গৈছিল পূজা কৰিবলৈ, সেইখিনি এঠাইত থৈ গধূলি ৰেগুলাৰ আৰতি কৰি আছে তাত, আৰু এক সপ্তাহ পিছতহে আনিব। মইতো আপোনালোকক জগন্নাথৰ ৰথযাত্ৰা দুটা ভিডিঅ' দিলোঁ, ৰথ যাত্ৰাৰ ভিডিঅ' দিলোঁ আৰু উল্টা ৰথযাত্ৰাৰ ভিডিঅ' দিলোঁ। আপোনালোকে ভিডিঅ' দুটা চাই কেনেকুৱা পালে নাজানিলোঁ, কিন্তু মোৰ চাই খুব ভাল লাগিল, কাৰণ মই যিহেতু ফ্ৰণ্টৰ পৰা উপভোগ কৰি। চাওকচোন, এয়া শিৱ মন্দিৰ আৰু জগন্নাথ মন্দিৰ আছিল। জগন্নাথ মন্দিৰৰ দুৱাৰটা খোলা আছিল, কিন্তু ইয়াতে মই সৰুতে সেনেকৈ ক'লে। আমাৰ তাতেতো মই গম পোৱা মতে অম্বুবাচী সকলোখিনি মন্দিৰেই বন্ধ থাকে, আৰু যিদিনাখন অম্বুবাচী শেষ হয় সেইদিনাখনহে কামাখ্যাৰ দুৱাৰ খোলা হোৱাৰ পিছত আমাৰো মন্দিৰবিলাক দুৱাৰ খোলা হয়, সেইবিলাক চাফ চিকুণ কৰে। কিন্তু ইয়াতে দেখোন সম্পূৰ্ণ ওলোটা। কিন্তু আপোনালোকে যদি আমাৰ তাতে এইদৰে যিখিনি দেৱী মন্দিৰ বন্ধ থাকে, যদি শিৱ বাবাৰ মন্দিৰ খোলা থাকে বা কৃষ্ণ মন্দিৰ খোলা থাকে, তেতিয়া জনাব, মই নাজানো যিহেতু। ধন্যবাদ। চাওঁ, এতিয়া আমাৰ আমেথি চোৱা খেদালোঁ, খেদাই আজি ধুনীয়াকৈ এইবিলাক চাফা কৰি চাওঁচোন, থাপনাখন সজোৱা নিচিনা। মোৰ ইয়াতে শিৱ, কৃষ্ণ, জগন্নাথ, লক্ষী, গণেশ সকলোখিনি আছে, আৰু ইফালে মই শৰাই এখন যোগাৰ কৰিছোঁ। থাপনা আমাৰ ভকতে পুঠিছে আছে। এইখিনি ফল আছে, এইখিনি কটা নাই, কাটি দিম বাৰু। ভকতে উঠিছে। এইখিনি মই বজাৰৰ পৰা মাছ আনিলোঁ। তাৰপিছত মই এতিয়া তেল গৰম কৰিছোঁ, এই মাছখিনি খাই থৈ লওঁ। আপোনালোকৰ ৰেচিপি ভিডিঅ'টো চাবচোন বাৰু, মই কিহেৰেনো আজি এই মাছখিনি বনাম। থৈছোঁ, এফালে ভাত বনাইছোঁ, এফালে মাছ আছে। আৰু মই এতিয়া মাছৰখিনি বনাবলৈ বিলাহী, আলু
তাৰপিছত ইয়াতে পানীখিনি এক চাইড কৰিলোঁ আৰু এইখিনি মই এক চাইড কৰি ল'লোঁ। চাওকচোন, অমৰা, বিলাহী, আলু এক চাইড কৰিলোঁ। ধুনীয়াকৈ ভাজা হৈ গ'ল। আদা নহৰুখিনি চেন হৈছে। তাৰপিছত ইয়াতে মই বইল কৰি লোৱা এইখিনি দি দিলোঁ। চাওকচোন, কিছু সময় এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। বইল হৈ গৈছে ধুনীয়াকৈ, অলপ সময় মই ভাজি ল'ম। এইখিনি মোৰ ভাজা হৈ গ'ল। এয়া মই আলুখিনি আৰু অমৰাখিনি আৰু বিলাহীখিনি ধুনীয়াকৈ আৰু ভাঙি দিলোঁ। ইয়াতে মই এতিয়া পানী এড কৰি দিম। এয়া পানীখিনি যে আছিল, অলপমান আৰু পানীখিনি ঠাণ্ডা হ'ল বাৰু, একো নাই তো। এয়া চাওক, মই পানীখিনি হৈ গ'ল। অমৰা আৰু আলু মই ধুনীয়াকৈ ইয়াতে ভাজি লৈ চাওক, ধুনীয়া গোটা হৈছে। এতিয়া মই ইয়াতে ডাইৰেক্ট অমৰাদি বনালে বহুত টেঙা হয় আৰু আঞ্জাখন পনীয়া হয়। সেইবাবে মই আৰু অমৰাৰ লগত আলু আৰু বিলাহীও এড কৰি দিলোঁ। এনেদৰে আপোনালোকে অমৰা আনিলে বনাই খাই চাবচোন, খাবলৈ খুব ভাল লাগে। মই আগতে এবাৰ খাই পাইছিলোঁ বাৰু, সেইবাবে এবাৰ আমাৰ ফ্লেটৰ ওচৰৰ ঘৰত মানুহজনীয়ে মোক 2 দিন দিলে। এদিন সৰু দিলে, এদিন আপোনালোকক দেখুৱাইছিলে মই আচাৰ বনাইছিলোঁ। আৰু আজি মই এতিয়া কিছুমান আচাৰ বনাম আৰু এইখিনি মই ধুনীয়াকৈ মাছৰ সৈতে বনালোঁ। ইয়াতে মই ফ্ৰাই কৰি লোৱা মাছ দি দিম। এতিয়া আমি 2টা মানুহ 4 পিচ মাছ দি দিম। এটা 4 পিচ মাছ দি দিলোঁ। চাওক, এতিয়া উতল অহালৈ ৰৈ দিম। উতল অহাৰ পিছত মই ইয়াতে জিৰা জালুক অলপ ছটিয়াই দিম ধুনীয়াকৈ। ইয়াতে হালধি আৰু নিমখ এড কৰি দিম বাৰু। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এনেদৰে আপোনালোকৰ অমৰা আঞ্জা বনাই খাবচোন। আচাৰটো বনাব পাৰি, আঞ্জা বনাই খাব, খাই ভাল লাগে। নাৰিকলৰ লাডু বনাবলৈ লৈছোঁ। চাওকচোন, এয়া নাৰিকলৰ চেনি সানি লৈছোঁ প্ৰথমে মই। তাৰপিছত এতিয়া চেনিখিনি সানি এতিয়া মই ইয়াতে কিছু সময় ভাজি আছোঁ। অলপমান নাৰিকল বেছি হয়। তাৰপিছত মই চুজি অলপ ভাজি লৈছোঁ। চাওকচোন, চুজি অলপ ভাজি লৈছোঁ। ইয়াতে আজি নাৰিকলখিনি কম কাৰণে মই নাৰিকলৰ লগত চুজি অলপ দিম আৰু তাতে চুজিখিনি প্ৰথমে ভাজি লৈছোঁ। নাৰিকলৰ লগত ইলাচি দুটা দি দিম। ইলাচি আছে মোৰ লগত, ইলাচি দি দিম। এতিয়া মই কিছু সময় ভাজি লওঁ। আপোনালোকে সকলোৱে লাড়ু বনাব জানে, মই এনেই আবেলি সময়ত দিলোঁ তাকে আদা পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত চালমুড়ি লৈছোঁ আৰু এইফালে ফল-মূল। মোৰ ৰেডি। এতিয়া সন্ধিয়া খাম। এতিয়া দেওবাৰৰ সন্ধিয়া। সন্ধিয়াৰ চাহকাপৰ আয়োজন। পাপৰ বনালোঁ, জিলাপি আৰু এইফালে মই এই আলু কিবা এইবিলাক বেচনেদি বনালোঁ আৰু আলু, বেঙেনা এইবিলাক বেগুনি বনাই ল'লোঁ। আৰু অমৰাৰ আচাৰ বনালোঁ। চাওকচোন, দেখিবলৈ ধুনীয়া হৈছে। এয়া অমৰাৰ আচাৰ, এইদৰে বনাইছোঁ মই। তাৰপিছত আৰু ইফালে আমৰ আচাৰ। এয়া আমৰ আচাৰ চাওক। এতিয়া তেল আছে আৰু তেল দিব লাগিব বাৰু। মই এতিয়া অলপ তেল দি বনাইছোঁ। অলপ মানে আধালৈ তেল আছে। তাৰপিছত সন্তত নাই।
আপোনালোকক আগতে আমাৰো আমৰাৰ আচাৰৰ ৰেচিপি দিছোঁ কাৰণে এইবাৰ ৰেচিপি দিয়া হোৱা নাই আৰু কালিৰ দিনটোত মই এনেদৰে দিনটো পাৰ কৰিলোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ ৰিংকুমণি ব্লগে আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটি ব্লগ লৈ আপোনালোকে মোৰ ভিডিঅ'বোৰ সকলোৱে শেষলৈকে চাব ধন্যবাদ